এভৰিৱান মোৰ এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মাৰ ঘৰলৈ আহিছিলোঁ আৰু তাৰে এটা ব্লগ আপোনালোকৰ মাজত আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু শেষলৈকে চাব। আজি পিছকুলি এইজনী বিদিশা আহিছে, বিদিশাৰ লগত মই ঘৰলৈ আহিছোঁ। তাৰ পাছতে পিঠা পুৰিবলৈ লৈছোঁ। আজি মিনি ব্লগটো ষ্টাৰ্ট কৰোঁ। সৰু ব্লগ এটা দিম আজি ঘৰলৈ অহা। এয়া পিঠা পুৰিবৰ কাৰণে নাৰিকল ৰেডি কৰি আছোঁ। আৰু বিদিশা কিবা ক'বা? ভালে লাগিছে। আমাৰ এই ব্লগ বনাই দে অকণি অকণিকৈ চাই থাকিব ভিডিঅ'টো আপোনালোকে। মায়ে তিল পিঠা পুৰিবৰ বাবে ৱালতে পিঠা খুন্দি আছে আৰু আমি অলপ দেৰি পাছত পুৰিম। এইজনী চেলি শুই আছে। তাৰপিছতে সেই সময়তে ভিনদেউ আহিলে ৰাতিপুৱা সময়ত চাহ তাহ খাই থকাৰ সময়তে। তাৰপিছতে ভিনদেউৱে ফোন এটাও আনিলে নিজৰ কাৰণে। সেইটোকে বায়ে সৰু বাইদেৱে অ'পেন বক্স কৰি আছে। মিনি ব্লগ বুলি কওঁতে ভিডিঅ'টো পিছে দীঘলেই হৈ গ'ল। আপোনালোকে লাইক আৰু কমেণ্ট এটা দিবলৈ নাপাহৰিব দেই। আৰু নতুনকৈ যোনসকলে মোৰ এই ভিডিঅ'টো চাব পাৰিছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া বলক তেন্তে আজি মই ৰুই থৈ যোৱা ফুলবিলাক দেখাওঁ কেনেকুৱা হৈ আছে। মোৰ পিছে গাটো বেয়া যে সেইটো কাৰণে মাতটো ভাগি আছে অলপ। বলক তেন্তে আপোনালোকক দেখাওঁ। এইখিনি বহুত ধুনীয়াকৈ ৰুই থৈ গৈছিলোঁ, এতিয়া ধুনীয়া হৈছে। আৰু এইবিলাক টাববিলাক মই বনোৱা আছিলে। তাৰপিছতে এয়া ধুনীয়া হৈছে। এইজোপা মানি প্লেণ্ট, তাৰপাছতে এইজোপা বহুত ধুনীয়া হৈ আছে। আৰু এজোপা দেখাম, এইজোপা খ্ৰীষ্টমাছ ধুনীয়াকৈ এতিয়া ডিচেম্বৰত হ'ব, ফুলিব। বহুত ধুনীয়া, চাওকচোন ইমান ধুনীয়াকৈ ফুলিব। আৰু এইয়া আমাৰ পৰিৱেশটো মাৰ ঘৰৰ। আৰু এইজোপা জেড প্লেণ্টৰ এইজোপা আচলতে মই এই পাতিখিলাৰ পৰা কৰিছিলোঁ। বিৰাট ধুনীয়াকৈ এতিয়া বাঢ়িছে, ডাঙৰো হৈছে। এইজোপা চাওক। আৰু এইজোপা পাতবাহাৰ, এইজোপা কেকটাছ, এইজোপা ধুনীয়া হৈছে। এইখিনি বহুত ধুনীয়াকৈ বাঢ়িছে। যথেষ্ট ফুল আছিলে, বহুত ধুনীয়া হৈ আছে। ছিজন ফ্লাৱাৰ কৰা হোৱা নাই। এইজোপাহে বিৰাট ধুনীয়া হৈ আছে। খ্ৰীষ্টমাছজোপা ফুলিছে চব, বহুত ধুনীয়া লাগিব গোটেইজোপা ফুলিলে। মই এনেকৈ যাওঁতে ধুনীয়াকৈ সজাই থৈ গৈছিলোঁ আৰু এনেকৈ ধুনীয়া হৈছে। এইটো আমাৰ পৰিৱেশটো বহুত ধুনীয়া হয়, সেউজীয়া। এইফালে দেখাইছোঁ, থাকাখিনিও দেখাইছোঁ। কিমান ধুনীয়া চাওক। এইখিনি মায়ে যেনেকৈ পাৰে তেনেকৈ থৈছে আৰু এইজোপা ফুলিব এতিয়া। এইবিলাক খিৰিকীৰ কাৰণে কাঠ বনাই থৈছে। লিলিজোপা এইজোপা ফুলিলে বহুত ডাঙৰ ফুলে আৰু বহুত ধুনীয়া লাগে। আৰু এইজোপা মানি প্লেণ্টজোপা বহুত ধুনীয়া হৈছে। নাৰিকলখিনি পিচি লওঁ মই। নাৰিকলখিনি পিছাৰ সময়তে চেলিক আগতীয়াকৈ ভাত দি দিয়া হ'ল যে সেইটো কাৰণে তাই হাগিব লাগিলে আৰু তাইক মই গেটৰ বাহিৰলৈ উলিয়াই আনিলোঁ। তাই অলপ অসুখ হৈ আছে কাৰণে ক্ষীণাইছে। চেলি 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 তাই গৰুজনীৰ লগত খেলিব দেই এতিয়া। এইফালে বনাই আছে ছাগলী মাংস। হেৰিয়ে খোৱা নাই, এইখিনি কেৰাহীত বনাই আছে গেছত। দুপৰীয়াৰ আহাৰৰ বাবে ৰেডি কৰি থৈছে, কৰি আছে। আৰু এতিয়া তিল পিঠা পুৰিবৰ বাবে নাৰিকল খুন্দো কৰিব লাগিব। কোনে ছেটিং কৰি আছে। চাওঁ ধুন চাওঁ। এইজনী বাইদেউৰ ছোৱালী, এইজনী সৰু বাইদেউ, এইজনী চেলি। এয়া চেলি নহয়, চেলিক চোলা পিন্ধাই থৈছে, মোৰ চোলা। ৰ'দত বহি আছে। ধুন চাওঁ, মুখখন চাওঁ। তাই লাজে কৰিছে। এইফালে জুইত তিল পিঠা পুৰা হৈছে, পুৰি আছে। এইকেইটা পুৰা হৈছে। এইটো বাইদেউ পুৰি আছে। আগতীয়াকৈ বিহু লাগিছে আমাৰ। টেমাখন এইটো পিঠা পুৰি হৈ গ'ল। বেছি পুৰা নাছিলোঁ, 1 কেজি পুৰিছিলোঁ। আৰু এতিয়া গধূলি হ'ল, বহুতেই ঠাণ্ডা লাগিছে। পিঠা পুৰাও হ'ল। তাৰ পাছতে এতিয়া জুইটা জ্বলালোঁ, জুই খুৱাইছোঁ সকলোৱে। আশা কৰিছোঁ আজি মোৰ এই ব্লগটো ভাল পালে। আৰু যদি ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'লৈ মই আকৌ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ, বাই বাই।